নমস্কাৰ, মই হেমলতা। হেমাছ ডেলিকেচি কৰ্ণাৰলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে আৰু যিহেতু লকডাউন চলি আছে, সকলো ঘৰতে আছে। আমাৰ দেশৰ পৰিস্থিতিটো সকলোৱে জানেই। এফালে কৰোনাৰ আতংক, এফালে বানপানীয়ে গোটেই ৰাজ্যজুৰি হাহাকাৰৰ সৃষ্টি কৰিছে। এই সমস্যাবোৰ সোনকালে আঁতৰাই দিলে হয় আৰু ভগৱানৰ ওচৰত আমি সেয়ে কামনা কৰিছোঁ আৰু। বাৰু বন্ধু বান্ধৱীসকল, আমাৰ চাওঁতে চাওঁতে বছৰটোৰ 6 মাহ পাৰেই হৈ গ'ল আৰু আমাৰ পবিত্ৰ মাহ দুটিও চমু চাপি আহিলে। শাওণ মাহ আৰু ভাদ মাহ, এই মাহ দুটিটো আমাৰ প্ৰায়ভাগেই পালন কৰা হয় আৰু বহুতেই উপবাসতো থাকে আৰু কেতিয়াবা পূজা পাৰ্বণৰ অনুষ্ঠানবিলাকো বেছি হয় আৰু খোৱা লোৱা ভাত তৰকাৰী বনাওঁতে বহুতে পিঁয়াজ নহৰু নিদিয়াকৈ বনায়। সেয়ে মই আজি আপোনালোকলৈ পিঁয়াজ নহৰু নিদিয়াকৈ বনোৱা তিলেৰে বনোৱা বেঙেনা ৰেচিপি এটা লৈ আহিছোঁ। আহকচোন বাৰু আমি এই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। এই ৰেচিপিটো বনাবলৈ মই এয়া বেঙেনা লৈছোঁ। যিকোনো ধৰণৰে বেঙেনা ল'ব পাৰে। আৰু এয়া বাদাম, তিল, এয়া মই বগা তিল লৈছোঁ। আপোনালোকে ক'লা তিল ল'লেও হ'ব, ভালে লাগে খাব। বিলাহী, আদা, জলকীয়া, নৰসিংহৰ পাত, নেমু, নাৰিকল, এয়া শুকান নাৰিকল, আপোনালোকে কেঁচা ল'লেও হ'ব। হালধি গুড়ি, নিমখ, জলকীয়া গুড়ি, পাঁচফোৰণ আৰু তেল। প্ৰথমে মই বেঙেনাকেইটা ভালদৰে ধুই লৈছোঁ আৰু এতিয়া মই বেঙেনাকেইটা মাজেৰে ফালিব লাগিব। এইদৰে এনেকৈ দুফাল কৰিব লাগিব। আৰু এটা কাটি দেখুৱাইছোঁ মই। এতিয়া মই ছাইডৰ এই সেউজীয়া যিখিনি ফুলৰ নিচিনা পাহি থাকে এইখিনিও কাটি দিম আৰু ঠাৰিডালো অলপমান চুটি কৰি ল'ম। এনেকৈ মই আটাইকেইটা বেঙেনা কাটি লৈছোঁ। এতিয়া মই আপোনালোকক দীঘল বেঙেনাটোৰেও কেনেকৈ কাটিব লাগে মই দেখুৱাই দিওঁ। এইটো দীঘলীয়া চাইজ অনুসৰি দীঘলকৈ 4 টুকুৰা 5 টুকুৰা যি হয় এনেকৈ কৰি ল'ব। এতিয়া মই কেৰাহী এখন বহাই তাতে বাদাম 2 চামুচ দিছোঁ ডাঙৰ চামুচেৰে আৰু এই শুকান নাৰিকল 2 চামুচ, এইখিনি মই ভাজি ল'ম। এইখিনি আধা ভাজা হৈছে। এতিয়া ইয়াতে মই তিল দিম। সেই একে চামুচেৰে 2 চামুচ দিছোঁ। তিলখিনি অকণমান ৰঙচুৱা হোৱালৈ ভাজিব লাগিব। এতিয়া বগা তিল কাৰণে অলপ ৰংটো গম পায়, কিন্তু ক'লা তিলটো দিলেও আপোনালোকে এনেকৈ ভাঙি চাব হৈছেনে নাই। অলপমান এনেকৈ আপুনি তিল হাতত লৈ এনেকৈ মোহাৰি চালে গম পাব। যদি গুড়া হৈ যায় মানে আপোনাৰ তিলটো ভাজা গৈছে। এই দেখিছে ভাঙি গৈছে, গুড়ি হৈ গৈছে, মানে মোৰ এইখিনি ভাজা হৈ গৈছে। এতিয়া মই এইখিনি অলপ ঠাণ্ডা হ'ব দিম। এতিয়া মই কেৰাহীটোত অলপ তেল দিম। দি ইয়াতে বেঙেনাকেইটা ভাজি ল'ম। বেঙেনাকেইটা বহুত ভাজিব নালাগে, অলপ ৰঙচুৱা হ'লে হ'ব। বেছিকৈ সিজি গ'লে পিছত বেছি ভাঙি যায় তৰকাৰীখনত, সেইকাৰণে বহুত ভাজিব নালাগে। এতিয়া অলপমান নিমখ দিম যাতে এই কাটি দিয়া শাকখিনিৰে যাতে নিমখ সোমায়।
এইকেইটা মোৰ ভাজা হৈ গৈছে। এনেকৈ মাজত কাটি দিলে মানে ধুনীয়াকৈ ফুলৰ নিচিনা হয় আৰু ভাল লাগে চাবৰ কাৰণেও। এতিয়া মই এই কাটি দিয়া বেঙেনাখিনিও দীঘলীয়া বেঙেনাটো ভাজিম। একদমেই কম ভাজিব লাগিব এইটো, কাৰণ অলৰেডি এইটো ঢিলাই থাকে, তৰকাৰীত দিলে নহ'লে ভাঙি নোহোৱাই হৈ যাব। এয়া হৈ গ'ল এইখিনি। এতিয়া মই এই বাদামখিনি অলপ ঠাণ্ডা হৈছে, এই বাদামখিনি আৰু লগতে অলপ আদা দিম আৰু কেঁচা জলকীয়া, এনেকৈ এইখিনি পেষ্ট বনাই ল'ম। আদা এচামুচ দিছোঁ আৰু জলকীয়া 3টা। আপোনালোকে নিজৰ যিমানখিনি জাল খাব পাৰে সেইমতে দিলে হ'ল। এয়া দেখিছে ধুনীয়া মিহিকৈ পেষ্টখিনি হৈ গ'ল। এতিয়া তেলখিনি গৰম হৈ গৈছে, ইয়াতে পাঁচফোৰণ দিম। মই আগৰ তেল আছিলে আৰু এচামুচ তেল দি দিছোঁ। এতিয়া কেঁচা জলকীয়া দিলোঁ। এতিয়া মই বিলাহীখিনি কাটি লৈছিলোঁ সৰু সৰুকৈ, এইখিনি ভাজি ল'ম। ইয়াতে হালধি গুড়ি অলপ দিম আৰু ৰঙৰ কাৰণে জলকীয়া গুড়ি। এতিয়া আমি বাদামখিনি যি পেষ্ট বনাই লৈছিলোঁ অলপ পানী দি, এই পেষ্টখিনি এতিয়া ইয়াতে দি দিম। এইখিনি বহুত দেৰি ভাজিব নালাগে, যিহেতু আমাৰ অলৰেডি ভাজাই আছিলে বাদাম, নাৰিকল গোটেইখিনি, তিল, গতিকে অলপমান ভাজি ইয়াতে পানী দিব পাৰি। এতিয়া এই মই গ্ৰাইণ্ডাৰৰ বাতিটো আখলি পানীখিনি দি দিলোঁ। বেছি পানী দিব নালাগে, বহুত পনীয়া কৰিব নালাগে, কাৰণ বহুত টাইম ল'ব এনেই পানী শুকালে, কাৰণ বেঙেনা পটককৈ সিজিয়ে যায়, বেছি সময় নালাগে সিজিব। সেইবাবে অলপ পানী দিলে হৈ যায়। এতিয়া ইয়াতে নিমখ দিম অলপমান। এতিয়া বেঙেনাখিনি ইয়াতে দি দিম। দীঘলীয়া বেঙেনাটো যেতিয়া দিব তেতিয়া পানীখিনি অলপ শুকোৱাৰ পিছত দিলে হ'ল, কাৰণ সেইখিনি বহুতেই সোনকালে হৈ যায় গোটা বেঙেনাতকৈ। সেইবাবে পানীখিনি কমাই দিব, নহ'লে অলপ পানীখিনি শুকোৱাৰ পিছত বেঙেনাখিনি দিলে হ'ল। এতিয়া মোৰ এইখিনি হৈছে প্ৰায়, ইয়াতে মই এতিয়া নৰসিংহৰ পাত দি দিলোঁ আৰু খুব সাৱধানে লৰাব, নহ'লে বেঙেনা ভাঙি যাব পাৰে। আৰু অলপ নেমুৰ ৰস দিম। মই ইয়াতে 3 চামুচ নেমুৰ ৰস দিম। নেমুৰ ৰস আৰু নৰসিংহৰ পাতৰ গোন্ধটো যেতিয়া মানে লগ হৈ এটা ইমান ধুনীয়া এটা গোন্ধ ওলায়, ইয়াতে মানে ক'বই নোৱাৰি মানে ইয়াতে যে পিঁয়াজ নহৰু দিয়া নাই, খাবও বহুতে টেষ্টি হয়। আমাৰ এই তৰকাৰীখন হৈ গৈছে, আপোনালোকেও বনাই খাব, নিশ্চয় ভালেই পাব। এয়া আছিলে আমাৰ পিঁয়াজ নহৰু নোহোৱাকৈ তিলেৰে বনোৱা বেঙেনা ৰেচিপি। আশা কৰোঁ আপোনালোক নিশ্চয় উপকৃত হ'ব, আৰু ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু আপোনালোকৰ যদি কিবা বহুমূলীয়া উপদেশ থাকিলে আমাক দিলে আমি নিশ্চয় সুখী হ'ম। আৰু লগতে এই মোৰ চেনেলটো যদি এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, আগলৈ এনেকুৱা ৰেচিপি পাই থাকিবলৈ তলৰ ছাবস্ক্ৰাইব বটনটো ক্লিক কৰিব। আৰু সকলো ঘৰতে থাকক, কুশলে থাকক। আজিলৈ আহিলোঁ, ধন্যবাদ।